নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ দ্বাৰা আগন্তুক হ'ব লগা 22,000তকৈ অধিক পদৰ নিযুক্তি পৰীক্ষাত আহিব পৰা অতি সম্ভাৱ্য জিকেৰ 10টা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ এই 10টা প্ৰশ্নৰ উত্তৰে আপোনালোকৰ কাৰণে উপকৃত হ'ব। প্ৰতিটো প্ৰশ্নত 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। এই 10 ছেকেণ্ডত উত্তৰটো দিবলৈ চেষ্টা কৰি কিমান শুদ্ধ হৈছে চাবচোন। ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। উত্তৰটো কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নং 1, যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে অপশ্যন ডি 21 জুন। কুৱেশ্যন 2, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰ অপশ্যন চি 1671 চনত। কুৱেশ্যন নং 3, পূবৰ এমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? উত্তৰ অপশ্যন ডি দিহিং পাটকাই। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ এমাজন বুলি কোৱা হয়। কুৱেশ্যন 4, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ অপশ্যন এ হাফলং। কুৱেশ্যন নং 5, কাজিৰঙা কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ অপশ্যন চি 1985। এইখিনিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আহিব পৰা সম্ভাৱ্য কিছু তথ্য আপোনালোকক আগবঢ়ালোঁ। আশা কৰোঁ অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত আপোনালোকৰ সহায়ক হ'ব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই উপকৃত হৈছে বুলি ভাবিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আৰু দিবলৈ অনুপ্ৰেৰণা পাওঁ। আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গকো শ্বেয়াৰ কৰি এই বৃহৎ নিযুক্তিত সফলতা অৰ্জন কৰাত সহায় কৰক। নেক্সট কুৱেশ্যন, কুৱেশ্যন নং 6, অসমৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে? উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। নেক্সট কুৱেশ্যন, কুৱেশ্যন নং 7, কৃপাবৰ বৰুৱা কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম? উত্তৰটো হৈছে অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নং 8, কি ভিটামিনৰ অভাৱত ৰক্তহীনতা ৰোগ হয়? উত্তৰ অপশ্যন ডি ভিটামিন কে। কুৱেশ্যন নং 9, ভাৰত আৰু চীনৰ মাজৰ সীমা লাইনৰ নাম কি? উত্তৰ অপশ্যন চি মেকমোহন লাইন। কুৱেশ্যন নং 10, ভূটানৰ ৰাজধানী কি? উত্তৰটো হৈছে অপশ্যন এ টিম্পু। আজিৰ শেষৰটো প্ৰশ্ন হৈছে, উত্তৰ পূবৰ গেটৱে বুলি কোনখন চহৰক কোৱা হয়? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু লগতে মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব।
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।